আসসালামু আলাইকুম। ও মুকসাব, আসসালামু আলাইকুম। ওয়ালাইকুম সালাম, ভালে আছে? জি আলহামদুলিল্লাহ। এই ঘৰত? ঘৰতে। ঠিক আছে, বোলো ফোন এটা মাৰচোন, বোলো বহুত দিন কথা পতা নাই। কওকচোন খবৰ খাতি। ভালে আছো ইনশাল্লাহ। ক'ত? হেৰি শুনক কথা, হা সৰু সৰু মছলা এটা সুধিছো দেই। কওক। হেৰি নে, এই যেতিয়া মানুহ গোচৰ খৰচ হৈ যায় হা তেতিয়া টিউবৱেলটো চলাবলৈ কেনেকুৱা কথা? টিউবৱেলটো যে মাৰিম, টিউবৱেল মানে কিবা কাপোৰ চাপোৰ মেৰিয়াই ল'ব লাগিব নেকি বাৰীটোত? না 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 হা, না না টিউবৱেলটো বোলে সুধা হাতে ধৰিব নালাগে। কোনে কৈছে? এনে আহিছে মানে শব্দ পাৰে নি? টিউবৱেল আপুনি সুদা হাতে মাৰিব পাৰিব, বুজি পাইছে? যদি আপোনাৰ হাতত কোনো গান্দগী লাগি আছে তে সেইটো টিউবৱেল মাৰি যেতিয়া টিউবৱেলৰ পৰা পানী ওলাব সেই পানীৰে ধুই দিব পাৰিব। এইটো কি অসুবিধা আছে? কোনো অসুবিধা নাই ন? কোনো অসুবিধা নাই। আপুনি নাই, এজনে মোক সুধিছিলে, মই সেইকাৰণে কথা আপোনাক সুধিছোঁ। ঠিকে আছে। পাৰে টিউবৱেল ন? আপুনি এনে ধৰিব পাৰিব। আৰু তাৰপিছত যদি কোনো গান্দগী লাগি যায় সেইটো আপুনি পানী যিটো টিউবৱেলৰ পৰা ওলাব সেইটো দি ধুই দিব, আৰু কি আছে? একো কথা নাই নহয় ইয়াত। ঠিক আছে, ঠিক আছে। ঠিক আছে। হ'ব। জি।